নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা আনবক্সিং ভিডিঅ'। বস্তুটো হৈছে ডিজিটেল হাইগ্ৰমিটাৰ। ইয়াৰ মূল্য হৈছে 299 টকা। তো আহক পটাপট বাকচটো খোলোঁ আৰু কি আছে ইয়াৰ ভিতৰত চাওঁ। এই বস্তুটো প্ৰয়োজন হয় আপোনাৰ ঘৰত যদি এটা ইনকুবেটৰ আছে, তেতিয়া ইয়াক খুবেই প্ৰয়োজন হয়। হিউমিডিটি চেক কৰিবৰ কাৰণে এই বস্তুটো মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। হিউমিডিটিৰ পৰিমাণ যদি কম থাকে তেনেহ'লে সঠিকভাৱে নাথাকে, হিউমিডিটিৰ পৰিমাণ যদি সঠিকভাৱে নাথাকে তেনেহ'লে শেষৰ সময়ত আপোনাৰ যিবিলাক এগছ হয়, হেটচিঙৰ সময়ত আপোনাৰ যথেষ্ট অসুবিধা হয়। সেইবাবে মই এই বস্তুটো ক্ৰয় কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা। আহকচোন চাওঁ কেনেকুৱা ধৰণৰ আহিলে এইটো বস্তু। এইটো এটা ওলাইছে এই বাকচটোৰ ভিতৰত, এইটো আচল বস্তুটো। এতিয়া আমি কাৰ্টুনটো অঁতৰাই ৰাখিছোঁ অকণমান। ইয়াৰ সঠিক মূল্য আছিলে 599 টকা। এই 599 টকা অফাৰ চলি আছিলে। মই ক্ৰয় কৰিছিলোঁ এই আপোনাৰ 299 টকা। এইটো এটা ধুনীয়া বক্সত আহিছে। এইফালে বক্স এতিয়া খুলিবৰ বাবে এইফালে খুলিব। এইটো মই অ'পেন কৰিছোঁ, এইফালে অ'পেন কৰি দিছোঁ এনেকৈ। এটা পলিথিনৰ পেকেট ধুনীয়াকৈ দিছে। এখন কাগজ আছে, এই বেছিক ফাংচন এইবিলাক কিবাকিবি আছে, এইখন পঢ়িব পাৰে আপোনাৰ। মই এতিয়া চাইড কৰি ৰাখিছোঁ এখন। লগত দিছে এটা বেটাৰী দিছে, সেইটো এইপিনে চাইড কৰি ৰাখিছোঁ। এইটো হৈছে আচল বস্তুটো, এইটো HTC1 HTC2 এটাও পোৱা যায়, সেইটো আপোনাৰ অকণমান দামী হয়। ইয়াতকৈ চাইডে আছে এটা ফুটা, এইটো আপুনি ওলমাই ৰাখিব পাৰে এইটো ফুটাটো। তাৰপিছতে এইপিনে এডাল ষ্টেণ্ডো দিছে, এনেকৈ ষ্টেণ্ড টেবুলত এনেকৈ থ'বৰ কাৰণে, ষ্টেণ্ড কৰি থ'বৰ কাৰণে ধুনীয়া ষ্টেণ্ড বস্তুটো এনেকৈ। এইটোৰ ওপৰত এটা পলিথিন লগোৱা আছে, এইটো এৰুৱাই দিছোঁ। এইখন এৰুৱাই পেলাইছোঁ, এখন পলিথিনৰ কাৰণে। তাৰপিছতে আপোনাৰ এতিয়া বেটেৰীটো আমি ইয়াত লগাবৰ কাৰণে এইপিনে এখন ঢাকন দিছে, এইখন খুলি লৈছোঁ। এইখন খোল খালে দেখিছে। তাৰপিছতে এইটো ইয়াত বেটেৰী অন কৰি দিলোঁ। অন কৰি দিয়াৰ লগে লগে এইটো চক, এইটো অন হৈ গ'ল, চালু হৈ গ'ল। আপোনাৰ 70% আছে হিউমিডিটি, লগতে 22.9 ডিগ্ৰী চেলচিয়াছ আছে আপোনাৰ তাপমাত্ৰা। এইটো আপোনাৰ 12টা বজাত দেখুৱাইছে। এইটো আপোনাৰ মিলাব পাৰিব, টাইমটো মিলাব পাৰি। এইটো মই মুখনিখন লগাই লৈছোঁ ইয়াক, বেটাৰী কভাৰখন এনেকৈ বন্ধ কৰি এইডাল ষ্টেণ্ড কৰি লৈছোঁ এনেকৈ। ইয়াত দেখিবলৈ পাইছে এইটো HTC1 হাইগ্ৰমিটাৰ। এইটো ক্লক হিউমিডিটি দুইটা আপোনাৰ ইয়াত দেখুৱাই থাকে। ঘড়ী কেইটা বাজিছে সেইটো চাব পাৰি। ইনকুবেটৰৰ ভিতৰত ধৰক এনেকৈ ৰাখি ধুনীয়াকৈ সেই ষ্টেণ্ডডালৰ সহায়ত আপোনালোকে থৈ দিব পাৰিব। এইটো আপোনাৰ মুড 3টা বুটাম দিছে। এটা মুড হৈছে, এটা এডজাষ্ট, এটা মেমৰি বুলি দিছে। এতিয়া মুডত অকণ দি পুছ কৰি দিয়াৰ লগে লগে এয়া দেখিছে টাইমটো মিলাব পাৰিব। ইয়াত এডজাষ্ট কৰি এনেকৈ ধৰি দিব পাৰিব। এনেকৈ আপোনাৰ যিমান লাগে মিলাই লওঁ টাইমটো। এইফালে ইয়াত এডজাষ্ট কৰিব পাৰিব এনেকৈ মই ধৰি লওক 10:26 মিলাই থৈছোঁ, এনেই 10:29 টাইম আৰু এনেধৰণৰ মিলাব পাৰিব।
এইটো অকণমান দেৰি ৰখাৰ পিছতে এটা একুৰেট ৰিজাল্টটো দিব। এইফালে সেন্সৰটো আছে আপোনাৰ, সেন্সৰটো কেনি আছে চাইছোঁ, ইয়াৰ সেন্সৰ এইটো লাগি ৰাখিছে। এইফালে এটা ফুটা আছে দেখিছে, এইটো এই ফুটাটোৰ ফালে এটা সেন্সৰ আছে, ইফালেও এটা ফুটা, এইটো এই ফুটাটোৱে সেন্সৰটো থাকে সেইফালে। এটা সুন্দৰ, এটা কম ৰেঞ্জতে এটা সুন্দৰ হাইগ্ৰমিটাৰ আপোনালোকে ক্ৰয় কৰিব পাৰে আপোনালোকৰ যদি প্ৰয়োজন হৈছে। আৰু বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মই ইনকুবেটৰত ব্যৱহাৰ কৰিবৰ কাৰণে লৈছোঁ। আপোনাৰ ৰুমবিলাকতো ব্যৱহাৰ কৰে কিছুমানে, হিউমিডিটিটো চাবৰ কাৰণে। হিউমিডিটি কম হোৱাৰ ফলত ধৰক মুচফটা, গোহা ফটা এনেকুৱা সমস্যাবোৰ হয়। এইটো হিউমিডিটিটো মেইনটেইন কৰি ৰাখিবৰ কাৰণে এইটো এনেকুৱা এটা মিটাৰ প্ৰয়োজন হয়। আপোনাৰ হিউমিডিটি চেক কৰিবৰ কাৰণে, মেইনটেইন কৰিবৰ কাৰণে ধৰক হিউমিডিটি কমি গৈছে, পানী পাত্ৰ এটা ৰাখি দিলে ৰুমত, তেতিয়া হিউমিডিটিটো বাঢ়ি যাব। ঠিক তেনেধৰণে ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে মই ক্ৰয় কৰিছোঁ। আৰু বেক চাইডে এটা দেখিছে, এইটো এটা ক'লা বুটাম, এইটো পিটিকি দিয়াৰ লগে লগে ইয়াত দুটা, এতিয়া বৰ্তমান ইয়াত দেখিছে এইটো চেলচিয়াছত দেখাই আছে। মই যদি এইটো পুছ কৰি দিওঁ, পুছ কৰি দিয়া, পিটিকি দিয়াৰ লগে লগে এইটো ফাৰেনহাইটত দেখুৱাব এনেকৈ। এইটো 74 ফাৰেনহাইট এইটো দেখুৱাইছে, 72% হিউমিডিটি। আকৌ মই এইটো অন কৰি দিছোঁ, এইটো চেলচিয়াছত আকৌ দেখুৱাব। ডাঙৰ ডাঙৰ আখৰে আপোনাৰ ইনকুবেটৰৰ ভিতৰত ৰাখিলেও চাবলৈ সুবিধা হয়। HTC 2টোত আপোনাৰ অলপ সৰুকৈ দেখুৱায়, সেইটো কাৰণে অকণ সমস্যা হয়। তো একো নাই বাৰু, সেইটো সেন্সৰ লাগি থাকে, আপুনি বাহিৰতো ফিটিং কৰিব পাৰে। কিন্তু এইটো আপুনি ইনকুবেটৰত ব্যৱহাৰ কৰিবলৈ হ'লে এনেকৈ ষ্টেণ্ডৰ সহায়ত এনেকৈ ভিতৰত এনেকৈ ৰাখি থ'ব লাগিব ইনকুবেটৰৰ ভিতৰত। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ভিডিঅ'ত আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো দবাই দিব। গুৰুত্বপূৰ্ণ যেতিয়া কিছুমান মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব। তাৰ সহায়ত বেল আইকনটো দবাই আপুনি অল বুটাম